Hello friends, আপোনালোকৰ খবৰ কেনেকুৱা? নিশ্চয়কৈ বহুত ভাল। So friends, মই আজি আপোনালোকৰ ওচৰলৈ আপোনাৰ সফলতাৰ বিষয়ে কেইটামান আপুনি হয়তো জানিবও পাৰে, হলেও মই আপোনাক ক'বলৈ কেইটামান আগবাঢ়ি আহিছো। So friends, আপুনি আজি তাৰিখলৈকে সফলতাৰ কাৰণে কাম কৰি আছে, সফলতা পাবৰ কাৰণে কষ্ট কৰি আছে। So friends, প্ৰথমতে আপুনি সফলতা পাবলৈ হলে কোনটো দিশত আপুনি যাব, কি চাকৰি বিচাৰিছে সেইটো আপুনি প্ৰথমতে নিৰ্ধাৰণ কৰি ল'ব লাগিব। দ্যাট মিন্স আপুনি ডিসাইড কৰিব লাগিব। আমাৰ বহুতে দেখা পোৱা যায় যে আজি যদি টেটৰ আপোনাৰ যদি চাকৰি ওলাইছে, সেই টেটৰ ইণ্টাৰভিউ দিবলৈ আগবাঢ়ি আহে। আজি যদি ৰেলৱে বা আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট এনেকুৱা যদি কিবা চাকৰি ওলাইছে, তাতো পৰীক্ষা দিবলৈ বহুত নৱ প্ৰজন্ম হাজাৰ ভিৰ পোৱা দেখা পোৱা যায়। হয়তো ফ্ৰেণ্ডছ, আপুনি যদিহে সফলতা পাব বিচাৰিছে, এটা দিশ নিৰ্ণয় কৰিব লাগিব। হয়তো বহুতো এনেকুৱা হ'ব পাৰে যে আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টত আপুনি চাকৰি পাব বিচাৰিছে বা চাকৰি কৰিবলৈ ইচ্ছা আছে, হয়তো আপুনি 2 বা 3 বা 4 বাৰ পৰ্যন্ত হয়তো আপুনি ইণ্টাৰভিউ দি হৈছে, আপুনি হয়তো ফলাফল বা সফলতা পাব নোৱাৰিব পাৰে। বাট আপুনি এবাৰ 2 বাৰ 3 বাৰ 4 বাৰ হয়তো 10 বাৰ হয়তো 15 বাৰ হয়তো আপোনাৰ যেতিয়া এটা বয়স লিমিট থাকিব, সেই বয়স উকলি যোৱালৈকে আপুনি হয়তো দিবলৈ আপুনি নিজকে সিদ্ধান্ত কৰি ল'ব লাগিব। আপুনি এনে যদি কৰিব পাৰিছে, মই আপোনাক কৈছো আপুনি নিশ্চয়কৈ সফলতা হ'ব বা সফল ব্যক্তি হ'ব পাৰিবই। কাৰণ এই শব্দটো সফলতা পোৱাৰ এইটো মেচিনৰ নিচিনাকৈ নহয়, যে এইটোৱে মেচিন নিচিনা নহয় যে আপুনি কাৰ্ডখন ভৰাই দিব, ATM কাৰ্ডখন ভৰাই দিব, 4টা পাছৱৰ্ড মাৰি দিব, আপুনি ঘাচুককে মাৰি দিব আৰু আপোনাৰ পইচা ওলাই আহিব, তেনেকুৱা যিহেতু নহয়। আপুনি সফলতা পাবলৈ হ'লে আপুনি কষ্ট কৰিব লাগিব। এণ্ড ছেকেণ্ড কথাটো হৈছে কি, আপুনি সফলতা পাবলৈ হ'লে আপোনাৰ অন্তৰ আত্মাৰ নিজে বহুত ভাল হ'ব লাগিব। হয়তো আমাৰ কেতিয়াবা বহুতে দেখা পোৱা যায় যিবিলাকে আপোনাৰ মোৰ আগৰ যিবিলাকে চাইছে, বৰ্তমান চাই কিন্তু ছাবস্ক্ৰাইব চেনেল নকৰে। হয়তো বহুতে কিভাৱে আনৰ উন্নতি কামনা কৰিব নিবিচাৰে, বহু ক্ষেত্ৰত দেখা পোৱা যায়। হয়তো আপুনি হয়তো এনেকুৱা বহুত ফ্ৰেণ্ডছ আপোনাৰ লগতো আছে, আপুনি পাইছে যে চাকৰি যেতিয়া এটা ওলাই, সেই চাকৰি ওলাওঁতে হয়তো বহুতো আপোনাৰ ফ্ৰেণ্ডছে আপোনাক নক'ব পাৰে যে আমুক নামৰ চাকৰি ওলাইছে, যে ফৰ্মখন আনিবলৈ হয়তো যিটো ফৰ্ম ফিল আপ কৰিবলৈ সেইটো বাৰ্তা যে নিউজ আপোনাক নিদিব পাৰে, হয়তো তেওঁ ভাবি ল'ব পাৰে যে মোতকৈ আগতে চাকৰি পাই ল'ব। চ' ফ্ৰেণ্ডছ, এইখন পৃথিৱীত চাকৰি টকা পইচা অজস্ৰ আছে। যিমান মানুহ আছে ইমান মানুহৰ পৰা টকা পইচা এইখন পৃথিৱীত আছে। চ' গতিকে আপুনি আনৰ কথা কিয় এনেকৈ ভাবি লৈছে? প্ৰথম কথা হ'ল আপুনি আনৰ কাৰণে এটা ভাল চিন্তা কৰিব লাগিব। আনৰ উন্নতি আপুনি নিজেও আনন্দ লাভ কৰিব লাগিব। হয়তো আপুনি আজিৰ তাৰিখলৈ সফলতা পাবলৈ সক্ষম হোৱা নাই, কিন্তু আপোনাৰ ফ্ৰেণ্ডছে পাইছে, তেওঁক আপুনি ক'ব লাগিব হে ভগৱান বা হে আল্লাহ, যিছু, যিয়ে ধৰ্মাৱলম্বী নহওক কিয় আপুনি ক'ব লাগিব যে তেওঁক আৰু অলপ উন্নতি কৰক। আপুনি যদি আজিৰ পৰা এই মুহূৰ্তৰ পৰা আনৰ কাৰণে ভাল ভাবিবলৈ আৰম্ভ কৰে, মই আপোনাক কথা দিছো আপোনাৰ জীৱনত আপুনি এজন সফল ব্যক্তি হ'ব পাৰিবই। চ' ফ্ৰেণ্ডছ, এনেকুৱা ধৰণৰ বহুতো নতুন চিক্ৰেট আছে, মই আপোনালোকক নিশ্চয়কৈ ক'ম। ভিডিঅ'টো বহুত দীঘলীয়া নকওঁ, যিহেতু সময় আপোনাৰ বহুত কম, আমাৰো সময় বহুত কম। চ' যদি আপুনি প্ৰথমবাৰ কাৰণে আমাৰ চেনেললৈ আহিছে, আপুনি ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইবৰ লগতে থকা বেল আইকনটো আপুনি দবাবলৈ নাপাহৰিব, কাৰণ প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন যাতে আপোনাৰ মোবাইলত অতি সোনকালে গৈ পাইগৈ। শেষত পুনৰবাৰ সকলোলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। জয় আই অসম। থেংক ইউ।